ভৰ দুপৰীয়া এখন জনী খাং লাগে যেতিয়া অকমান যদি এনেকে টুকটুকাই দিয়ে গুৰুজনাই তাহানি কৈছে চাপৰি নাম গাওঁতে যে আমি চাপৰি বজাওঁ চাপৰি বজালে বোলে ৰক্ত সঞ্চালন হয় হয়নে আৰু পৃথিৱীত সকলো মানে ভিটামিন এফালে শিল্পীৰ কাৰণে ৰাইজৰ হাত চাপৰিটো বৰ ডাঙৰ ভিটামিন এফালে চাপৰি বজালে ভাল লাগে যদি মানে বজাবলৈ হেৰি একো কথা নাই মাজতে মই চোৱাইছিলোঁ এটা জেগাত চোৱাইছিলোঁ যে অনুষ্ঠান ভাল পায় মানুহে হাঁহে কিন্তু হাত চাপৰি নামাৰে কিয় জ্যোতিষীজনে কৈছে হয়তো গৰমৰ কাৰণে বিচনী মাৰি থাকে এখন হাত বন্দী হৈ থাকিব পাৰে নেকি মই বোলো না কিছুমান জেগাতো বতৰো ইমান এয়া নহয় তথাপি চাপৰি নবজায় জ্যোতিষীজনে ক'লে তুমি এইবিলাক টেনশ্যন ল'ব নালাগে তুমি অনুষ্ঠান কৰি যোৱা তোমাৰ অনুষ্ঠানত যিসকলে চাপৰি নবজায় সেইসকলে অহা জনমত এইদৰে চাপৰি বজায় এ হাতীয়ে পানী মাই দিয়ক চা মাই দিয়ক কি চপটা মাই দিয়ক এই সোপা কি পানী নেমু পানী শক্তি পাব চাবোন কিয় লাগিছে নেমু পানীত নামিছো চাবোন কিয় লাগিছে ভীম চাবোন এনেকুৱা মিলাই দিছো চা কিয় 100টা নেমু শক্তি আছে কৃষ্ণ ভাগ্য ভাল সিফালে গ'ল মই ভয়ে খাইছিলোঁ কমল ভনীয়েক নেকি ভালনে বেয়া নাজানো আৰু ৰাইজ সাক্ষী আছে বেলেগ ভাল লাগিব সৰহকৈ সাহসটো মাইকী মানুহে এইটো সাহসো ধৰে কৃষ্ণ থেংক ইউ আমিহে সেমেনা সেমেনি কৰিছোঁ থেংক ইউ এইটো মানে মৰম মানে এইটো একদম মৰম মানে একদম এইটো একদম যে আহে উল্টা বৃষ্টি টাইপ একদম মৰমটো থেংক ইউ এটা কথা কওকচোন আমাৰ মোহনক কোনে কোনে ভাল পায় হাত দাঙকচোন তেজপুৰত বেলেগ ফিল্ম বনাইছো হা ঠিক আছে এবাৰ মোক কোনে কোনে বেয়া পায় মাই ডগ বহুত মানুহে বেয়া পাইছা ভাল পায় মানুহখিনিয়ে নুশুনাকে হাতখন দাঙি নাহে তেতিয়া গম পালে যে বেলেগে কৈছে যিটো স্পীডত নমাইছে তাতকৈ বেছি স্পীডত তললৈ নমাইছে হয়নে মই ভাল পাওঁ সকলোকে মনি নাই কাৰণে সেইটোৱে লাভ ইউ অল কিমানখিনি পাইছেগে কভাৰ কৰিছে নাজানো আৰু আমি অনুষ্ঠানৰ বেছি দীঘল নকৰোঁ কাৰণ গানো আছে গানো উপভোগ কৰিব লাগিব খালি আমি আপোনালোকক দেখুৱাবৰ কাৰণে ডান্স এটা আনিছোঁ 3 মিনিট 4 মিনিটমান চাব নেকি চাই যদি আমি নাচোঁ আৰু হা চাব নাচোনে নাচি পেলাই খুব বেছি 1 মিনিট আৰু 3 মিনিট যদি গানটো 1 মিনিট কথাকৈ সামৰি দিম থেংক ইউ গেছ উঠিছে নে সেইটো ঘড়ী এটা দেখিছো চেকেটে হাতৰ ঘড়ীটো দেখি গ'লো মোহন I love you নাপায় ৰাইজে সন্দেহ কৰিব এইটো কেনেকুৱা ফেনটো আহাতি আহিছে কমল ভনীয়েকৰ নেপালেৰে মোক ফিল দি আছে এইবিলাক এনেই আজিকালি এইবিলাক বিয়া পতা মানুহ
ছোৱালী এজনী এনেকৈ ধৰিলে যিমান বদনাম আজিকালি ল'ৰা এটাই ধৰিলে বেছি বদনাম সেইবিলাক সাৱধান দেই নাচিব পাৰিছোনে অকণমান হৈছেনে একে গোটেইটো হোৱাটো আমিও বিচৰা নাই মানে নহ'লে আমি নাচি দিলে নহয় বেছি ভালকৈ নাচি দিলে নহয় বেছি ভাল ডান্সাৰ হৈ যাওঁ তথাপিও এটা কথা কিন্তু দেই আমি মাজে মাজে কনফিউজ হওঁ যে আমি আচলতে বেহাৰবাৰীখন কৰি আছোঁ কাৰণে আপোনালোকে চাই আছে নে আপোনালোকে চাই আছে কাৰণে আমি কৰি আছোঁ ডাঙৰ প্ৰশ্ন কণীটো আগত আহিছিল নে মুৰ্গীটো আগত আহিছিল তেনেকুৱা কথা আচলতে কথাটো হৈছে যে নৰ্থ ইষ্টত সেইখনেই চিৰিয়েল যিখন চিৰিয়েল আজি 5 বছৰ দিন আমি শ্বুটিং কৰি আছোঁ যিখন চিৰিয়েলে 1400ৰো বেছি এপিছ'ড পাৰ কৰিলে কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে বহুত ধন্যবাদ থেংক ইউ আৰু এটা কথা শেষত কৈ যে আজি যিদৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চলৰ পৰা সকলো আহি ইয়াত একগোট হৈছে বিহু ফাংচনখন সাফল্যমণ্ডিত কৰাত যিদৰে এক হৈছে এই একতাটো যেন সদায় থাকে এই একতাটো যদি সদায় থাকে তেতিয়াহ'লে কোনো বাহিৰা সোঁতবোৰে তেজপুৰ অঞ্চলৰ এই অঞ্চলবোৰৰ কোনো মানুহৰ মেলানো লৰাব নোৱাৰে এই একতাটো সদায় থাকক জয় অসম থেংক ইউ আৰু আমি আপোনালোকক কিবা কওঁতে গাওঁতে মেলোতে যদি ক'ৰবাত কিবা অপৰাধো কৰিছোঁ তেতিয়াহ'লে যিসকল বয়োজ্যেষ্ঠ আছে তেখেতসকলে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব আইসকলেও নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব ডেকা ল'ৰাসকলে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীসকলেও নিজৰ দাদা ভাইটি বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেখেতসকলেও নিজৰ গিৰিয়েক বুলি ক্ষমা মুঠতে ক্ষমা কৰি দিব সকলো ভালে থাকক হাঁহি থাকক বেহাৰবাৰী আউটপোষ্ট চাই থাকক আও হৰি বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘনী নথকা ঘৰত দিনতে চলে বোলে শুনিও মই সৰ্বজন মোৰ অৱসৰ বোলে এটা হাত দুটা মানুহ জেগাতে খতম থেংক ইউ শুভৰাত্ৰি থেংক ইউ ধন্যবাদ ইমান সময়ে বেহাৰবাৰী আউটপোষ্টৰ